হয়। সংগীতৰ যাত্ৰা মই একেবাৰে সৰুৰে পৰাই মানে ক্লাছ 2 মানৰ পৰাই মই তথাপিও মানে মা-দেউতা সংগীতৰ লগত জড়িত, মোৰ বৰদেউতা জড়িত। তেওঁলোকেও গান গায়, বজায়। গতিকে তেওঁলোকৰ পৰা সৰুৰ পৰাই জন্মৰ পৰাই শুনিয়ে আহিছোঁ। আৰু ক্লাছ 2-3 এনেকুৱাৰ পৰা মই গুণ আওৰাইছোঁ আৰু গানবিলাক গাইছোঁ আৰু। কিন্তু ষ্টেজত ক্লাছ ক্লাছ 5ৰ পৰা ষ্টেজত গাইছোঁ আৰু ধৰক। যেতিয়া মই স্কুল কৰিছিলোঁ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। মোৰ ঘৰ যোৰহাট সৰুসোজ গাঁৱত আৰু তাতে ওচৰতে দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, তাতে মই পঢ়িছিলোঁ। আৰু সেই স্কুলত পঢ়াৰ পৰাই সংগীতৰ পৰিৱেশ এটা খুব ভালকৈ পাইছিলোঁ। মানে আমাৰ যোৰহাটৰ যিহেতু সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়, তাতে সংগীতৰ লগত প্ৰায়বিলাক জড়িত হৈ থাকে আৰু এইবিলাক দেখি দেখি গানটো খুব ভাল পাইছিলোঁ আৰু জুবিন দা যিহেতু একেবাৰে যোৰহাটৰ আমাৰ ঘৰৰ ওচৰৰে।